অসমৰ মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰী জনপ্ৰিয় নেতা পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ মথুৰিবিলাক যিবিলাক মানে আমাৰ বানপানীত হেৰিত হৈছিলে আমাৰ শুক্লা নদী আমাৰ সমষ্টি 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ মথুৰি এতিয়া বনোৱা হৈছে 90% কিছুমান হৈছে তো এই মথুৰিটো আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা পৰিদৰ্শন কৰিছে এতিয়া এই মথুৰিটো হ'ল বনমোজা কাকতিচুবা ইয়াত অলপ আগতে উপস্থিত তেখেতে হৈ কিছুমান পৰিদৰ্শন কৰি কিছুমান কাম কৰিব লগা থাকি যোৱা কামবিলাক নিৰ্দেশ কৰিব আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াক ঠিকাদাৰ কৰিছে এতিয়া কাৰণে মই ধন্যবাদ দিছোঁ আৰু এই অঞ্চলৰ ৰাইজে এই মথুৰিৰ কাৰণে বহুত বছৰৰ পৰা সমস্যা আছিল এই সমস্যা এতিয়াৰ সমস্যা নহয় তো গণতন্ত্ৰ দেশত ৰাইজৰ ৰজা ৰাইজে মালিক ৰাইজে প্ৰতিনিধি বনায় আমাক MCLA বনাইছে MLA মন্ত্ৰী ৰাইজে বনায় গণতন্ত্ৰ দেশত তো পীযুষ দাই আমাৰ এই সমস্যা সমাধান কৰি দিয়াৰ কাৰণে এজন প্ৰতিনিধি হিচাপে মই সুখী হৈছোঁ আমাৰ এই অঞ্চলৰ ৰাইজে বহুত দুখত আছিলে খেতি কৰিতে খেতি কৰাৰ পাছত এই খেতি পাব না নাই কোনো গেৰাণ্টি নাই ৰাতি টোপনি মাৰে বাৰিষা সময়ত কেতিয়াও ঘৰৰ ওপৰেদি পানী গুচি যাব কোনো গেৰাণ্টি নাই এনেকুৱা এই মানে বহুত দুখত আছিলে এই দুখৰ পৰা মুক্ত কৰিলে এজন ব্যক্তি আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াৰ কাৰণে এই বনমোজা কাকতিচুবা অঞ্চলৰ ৰাইজৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ আৰু এনেকুৱা সমস্যা মোৰ সমষ্টিত 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ এনেকুৱা হৈছে এইটো আমাৰ নাটকুচি খৈৰাবাৰীৰ নাটকুচি বড়চুবা আৰু দিগপাৰ ঘটিচুবাত এতিয়া কাম চলি আছে আৰু মাদালবাৰীত 10 কিলোমিটাৰ থকাৰ এটা কাম চলি আছে 90% এটা কমপ্লিট হ'ল প্ৰায় সমস্যা আগত আছিলে এই সমস্যাখিনি সমাধান হৈ আছে এতিয়া আৰু সমস্যা আছে এই সমস্যাখিনি মই পীযুষ দাক ডাঙৰ মোৰ 3টা সমস্যা আছে পীযুষ দাক মই কৈছোঁ ৰাইজেও তেখেতক অনুৰোধ ৰাখিছে আৰু ময়ো অনুৰোধ ৰাখিছোঁ ৰাইজৰ হৈ মানে ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে আৰু পীযুষ দাই মোক কথা দিছে যে ৰাইজৰ সমস্যাখিনি মই সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম সেইখিনি কথা পাই মই নিজে সুখী হৈছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজো সুখী আমাৰ এই শুক্লা নদীৰ পাৰত থকা আমাৰ অঞ্চলৰ ৰাইজে বহুত সুখী আৰু যি সুখী আগত নাছিলে কিন্তু বহুত দুখত আছিল এই দুখৰ পৰা সুখত অনাৰ কাৰণে যিখিনি দায়িত্ব লৈ কাম কৰিব পালোঁ আৰু পীযুষ দাই যিখিনি আমাৰ এই অঞ্চলৰ ৰাইজক সকাহ দিলে অসমৰ ৰাইজৰ হৈ আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ হৈ আমাৰ শুক্লাই চেৰপাং ৰাইজৰ হৈ মই পীযুষ দাক মই ধন্যবাদ দিছোঁ তেখেতৰ ৰাজনীতিক যাতে জীৱনত আৰু আগবাঢ়ক আৰু সুস্বাস্থ্য তেখেতৰ পৰিয়ালৰ কামনা কৰিছোঁ ধন্যবাদ गुनगोनां गोजौ सोलोंथाइ लानो गोसो जानाय फरायसाफोरनि थाखाय मोनसे फोसावथाय फरायसाफोरनो गुनगोनां गोजौ सोलोंथाइ होनायनि मोजां खाबु लानानै फैदों रुनिकाटानि UN एकाडेमिया रुनिकाटानि UN एकाडेमियाव 2025-26 सोलोंथाइ बोसोरनि थाखाय गोदानै मुं थिसननाया सोलिगासिनो चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय बे एकाडेमियाव आर्ट्स स्ट्रीमाव 11 थाखो एबा HS फार्स्ट इयारनि गोदानै मुं थिसननाया दासान्दि सोलिगासिनो दं रोंगौथि गोनां फोरोंगिरिनि फोरोंथाइ होनाय आरो सोलोंथाइनि गासै गोनां खाबुफोर थानाय बे एकाडेमियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थानायनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबु दं गोसो गोनां फरायसाफोरा रुनिकाटानि UN एकाडेमियाव 11 थाखोनि थाखाय मुं थिसनोब्ला दानिफ्रायनो मुं थिसनलाय बिलाइखौ लानानै मुं थिसननो हासिगोन आरो बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला 9706177397 नङाब्ला 9101444619 मबाइल नम्बराव थोंजों फोनांजाब खालामनो हागोन।